যে আজিৰ পৰা অসমত অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ অৰুণোদয় হিতাধিকাৰীজন যাতে নমস্কাৰ দৰ্শকসকল, যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেন্তে আজিৰ এই খবৰ বা আপডেটটো আপোনাৰ জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব পাৰে। কিয়নো মুখ্যমন্ত্ৰী মহোদয়ে আজি ঘোষণা কৰে যে আজিৰে পৰা অৰুণোদয় আঁচনিৰ প্ৰকৃত হিতাধিকাৰীৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে এই নিৰ্বাচনৰ পাছত কোনে ধন লাভ কৰিব, কোনে তালিকাত থাকিব আৰু কোনে বাদ পৰিব পাৰে, এই সকলোবোৰ বিষয়ে এতিয়া চৰকাৰৰ নতুন পৰীক্ষাৰ অধীনলৈ আহিব। সেয়েহে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ মাজতে স্কিপ কৰিলে বহুতো গুৰুত্বপূৰ্ণ তথ্যৰ বিষয়ে নাজানিব পাৰে আৰু যিবোৰ নাজানিলে আপোনালোকে পিছত সমস্যাত পৰিব পাৰে। দৰ্শকসকল, চৰকাৰে বহুদিন ধৰি কৈ আহিছে যে অৰুণোদয় আঁচনিৰ সুবিধা কেৱল সেইসকল পৰিয়ালে লাভ কৰিব লাগে যিসকল সঁচাকৈয়ে আৰ্থিকভাৱে দুৰ্বল। সেইকাৰণেই চৰকাৰে এতিয়া নতুনকৈ প্ৰকৃত হিতাধিকাৰী চিনাক্ত কৰাৰ কাম আৰম্ভ কৰিছে। বিভিন্ন ঠাইত তথ্য সংগ্ৰহ, নথি পৰীক্ষা আৰু পৰিয়ালৰ আৰ্থিক অৱস্থাৰ মূল্যায়ন চলিব। যদি কোনো অযোগ্য ব্যক্তিয়ে এই সুবিধা লাভ কৰি থাকে তেন্তে তদন্তৰ পিছত তেওঁৰ নাম বাদ পৰিব পাৰে। আনহাতে যিসকল যোগ্য হৈও এতিয়ালৈ সুবিধা লাভ কৰা নাই তেওঁলোককো অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনাও আছে। এতিয়া কথাটো হ'ল, এই নিৰ্বাচন প্ৰক্ৰিয়াত কি কি চোৱা হ'ব। সাধাৰণতে পৰিয়ালৰ আয়, সঠিক ৰেচন কাৰ্ড, চৰকাৰী নথি, বেংক একাউণ্ট, আধাৰৰ তথ্য আৰু অন্যান্য চৰকাৰী ৰেকৰ্ডৰ সৈতে মিলাই তথ্য পৰীক্ষা কৰা হ'ব পাৰে। যদি আপোনাৰ নথিপত্ৰ সঠিক থাকে তেন্তে চিন্তাৰ বিশেষ কাৰণ নাই, কিন্তু যদি কোনো তথ্য ভুল হৈ আছে তেন্তে সময়মতে সংশোধন কৰি লোৱাটো আৱশ্যক। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে যদি আপোনাৰ পৰিয়ালত কোনোবাই এতিয়াও অৰুণোদয় আঁচনিৰ সুবিধা নাপায় বা লাভ কৰা নাই কিন্তু সকলো যোগ্যতা পূৰণ কৰে তেন্তে এই নতুন নিৰ্বাচন প্ৰক্ৰিয়া তেওঁৰ বাবে এটা ভাল সুযোগ হ'ব পাৰে। গতিকে চৰকাৰী নিৰ্দেশনা অনুসৰণ কৰক, সকলো নথিপত্ৰ সঠিককৈ ৰাখক আৰু কোনো এজেণ্ট বা ভুৱা প্ৰতিশ্ৰুতিত ধন নিদিব। চৰকাৰৰ নিয়ম অনুসৰিহে সকলো কাম সম্পন্ন হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে আৰু কি কৈছে ভালদৰে ভিডিঅ'টো চাওক। এইবাৰ অৰুণোদয় হিতাধিকাৰীজন যাতে ভুৱা হ'ব নোৱাৰে তাৰ বাবে অৰুণোদয়ক আমি ৰেচন কাৰ্ডৰ লগত জড়িত কৰিছোঁ। কোনোবাই যদি ৰেচন নলয় তেতিয়া আমি বুজি পাম যে এই অৰুণোদয় হিতাধিকাৰীজনৰ মৃত্যু হৈছে, কাৰণ যোৱা 4 মাহ তেওঁ ৰেচন লোৱা নাই। তেতিয়া চৰকাৰৰ টকাও আমাৰ বাচিব, তেওঁলোকৰ নামত আমি অৰুণোদয় নপঠালেও হ'ব। আৰু সময়ে সময়ে ৰেচন কাৰ্ডত থকা নাম আৰু ঠিকনাৰ সুবিধা লৈ আমি আপোনালোকক টেলিফোন কৰি সুধি থাকিব পাৰিম যে আপোনালোকৰ একাউণ্টত অৰুণোদয় জমা হৈ আছে নে নাই। দৰ্শকসকল, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এইবাৰ যাতে অৰুণোদয় আঁচনিৰ এজন হিতাধিকাৰী ভুৱা নহয় তাৰ বাবে অৰুণোদয় আঁচনিৰ ৰেচন কাৰ্ডৰ লগত জড়িত কৰাৰ লগতে ৰেচন কাৰ্ডৰ নম্বৰৰ জৰিয়তে হিতাধিকাৰীগৰাকীৰ পৰিয়ালবৰ্গৰ সকলো তথ্য পৰীক্ষা কৰা হ'ব। লগতে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে কোনোবা হিতাধিকাৰীয়ে যদি বিগত ৩-৪ মাহ ধৰি ৰেচন লোৱা নাই তেন্তে চৰকাৰে ধৰি ল'ব যে ব্যক্তিজনৰ মৃত্যু হৈছে। তদুপৰি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলক মাজে মাজে ফোন কৰি সোধা পোছা কৰিব যে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন জমা হৈছে নে নাই। গতিকে বন্ধুসকল, আজিৰ আটাইতকৈ ডাঙৰ আপডেট এইটোৱেই যে আজিৰে পৰা অৰুণোদয় আঁচনিৰ প্ৰকৃত হিতাধিকাৰীৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আগন্তুক দিনবোৰত নতুন নতুন আপডেট আহিব আৰু সেই সকলো তথ্য আমি সৰ্বপ্ৰথমে আপোনালোকলৈ লৈ আহিম। যদি আপুনি বিচাৰে যে এটা আপডেটো যাতে মিছ নাযায় তেন্তে এতিয়াই ভিডিঅ'টো লাইক কৰক, আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি ৰাখক। আপোনাৰ এটা শ্বেয়াৰে হয়তো কোনো যোগ্য ব্যক্তিক এই গুৰুত্বপূৰ্ণ খবৰটো জনাবলৈ সহায় কৰিব। ধন্যবাদ।
পুনৰ লগ পাম পৰৱৰ্তী নতুন আপডেটৰ সৈতে। আৰু লগতে এইটো অনুৰোধ জনাম যে যিসকল লোকে নিজৰ আৰ্থিক অৱস্থা ভাল, অৰুণোদয় প্ৰয়োজন নাই, তেওঁলোকে যাতে অৰুণোদয় আঁচনি নিজে নলৈ দুখীয়াজনক লোৱাৰ বাবে সুবিধা কৰি দিয়ে। যে আজিৰ পৰা অসমত অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ অৰুণোদয় হিতাধিকাৰীজন যাতে ভুৱা হ'ব নোৱাৰে তাৰ বাবে অৰুণোদয়ক আমি ৰেচন কাৰ্ডৰ লগত জড়িত কৰিছো। আগতে যি অৰুণোদয় পাই আছিলে সেই অৰুণোদয়ৰ ব্যৱস্থা আজিৰ পৰা পৰিৱৰ্তন হ'ব। আগতে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড নালাগিছিল। আজিৰ পৰা যি নতুন নিৰ্বাচন হৈ আছে তাত অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। আপোনালোকৰ পৰিয়ালটোৰ সবিশেষ আমি ৰেচন কাৰ্ড নম্বৰৰ জৰিয়তে আমি লাভ কৰিম। আগতে আমাৰ অৰুণোদয় অসমৰ প্ৰতিটো সমষ্টিতে 22,000 বেনিফিচিয়াৰী আছিল। নতুনকৈ আমি প্ৰতিটো সমষ্টিতে 8ৰ পৰা 10,000 আৰু নতুন পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। ইয়াৰ ফলত আগতে আমাৰ ৰাজ্যত 27 লাখ লোকে অৰুণোদয় আঁচনি পাই আছিল। এতিয়া আমাৰ অৰুণোদয় আঁচনি পোৱা লোকৰ সংখ্যা প্ৰায় মোটামুটি 40 লাখ পৰিয়ালে অৰুণোদয় পোৱা আৰম্ভ হ'ব। আপোনালোকে চিন্তা কৰক, এটা পৰিয়ালত যদি 5জন সদস্য থাকে, 40 লাখ লোকে অৰুণোদয় পালে 2 কোটি অসমৰ পৰিয়ালৰ দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত এই টকা প্ৰতিটো পৰিয়াল, 40 লাখ পৰিয়াল আৰু 2 কোটি ব্যক্তিৰ পৰিয়ালত এই ধন যোৱা আৰম্ভ কৰিব। আপোনালোকৰ পৰিয়ালটোৰ সবিশেষ আমি ৰেচন কাৰ্ড নম্বৰৰ জৰিয়তে আমি লাভ কৰিম।